गसाइगावआव सासे बेंगुरि लाइमोन आइजोखौ साथाम सुबुङा हानजायै जिनाहारि खालामदों। गसाइगावआव सासे बेंगुरि लाइमोन आइजोखौ साथाम सुबुङा हानजायै जिनाहारि खालामदों। एজন বোবা ছোৱালী কোনোবা বেয়া দুষ্ট ল'ৰাই ৰেপ কৰিছে। এইটোৰ কাৰণে আমি আজি আমাৰ নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ পৰা আহিছো ইয়ালৈ। बे गिख्रंथाव जाथाया थांनाय 10 अक्ट'बरनि मोनाबिलियाव जादोंमोन। गुबै दायनिगिरि मुक्लेश्वर रहमाना बेंगुरि आइजोखौ फुस्लायनानै गावनि न'आव लानानै थांदोंमोन आरो सानै लोगोफोरजों लोगोसे बे बेंगुरि आइजोखौ जिनाहारि खालामदोंमोन। पुलिसा जिनाहारि खालामनायनि गुबै दायनिगिरि मुक्लेश्वर रहमानखौ हमनो हाबाय आरो बे दायजों लोब्बा थानाय गुबै सानै दायनिगिरिफोरखौबो नागिरगासिनो दं होनना मिथिनो मोननाय जादों। মানে ঘটনা আমাৰ বল্লামগুৰি গাঁৱত যোৱা 10 তাৰিখত এই অক্টোবৰ মাহৰ 10 তাৰিখত আমাৰ গাঁৱৰে এজন ছোৱালী কথা ক'ব নোৱাৰে, বোবা ছোৱালী হয়, মানুহৰ ঘৰে ঘৰে কাম কৰে। তো কি হৈছিল 10 তাৰিখতে আমাৰ গাঁৱৰে মুখলিছুৰ ৰহমান তাজু বুলি ক'লে সকলোৱে চিনি পায়। সিহঁতৰ ঘৰতে ছোৱালীজনী কাম কৰে, সিহঁতে লৈ আশা কৰে। তো 10 তাৰিখৰ দিনা সিহঁতৰ ঘৰতে কাম কৰিছে। কাম কৰি থকা সময়তে এনেকুৱা কৰিছে তাজুৱে আৰু দুইজন মিলি ছোৱালীজনীক ধৰ্ষণ কৰিছে। তো ফাৰ্ষ্ট টাইমত আমি গম পোৱা নাছিলো যে ধৰ্ষণ কৰিছে। এই ছোৱালীজনী সন্ধিয়া ৰাস্তা দি চিঞৰি চিঞৰি আহিছে। তো আমি এটা দোকানৰ ওচৰত বহি আছিলো। তো দোকানত আহি আমাক চিঞৰ বাখৰ কৰি আছে। আমি তো প্ৰথম টাইমত বুজি নাপালো, পিছত সি আকাৰ ইংগিতে বুজাই দিলে, যিহেতু মাতিব নোৱাৰে। তো তাৰ লগত বেয়া কাম হৈছে। পিছে আমি 8-10জন মান মানুহ তাৰ লগে লগে গ'লো ক'ত হৈছে ঘটনা। এই ঘটনাৰ স্থলীত লৈ গ'ল। ঘটনাৰ স্থলীটো হৈছে সেই তাজুৰ ঘৰতে, মুখলিছুৰ ৰহমান ঘৰতে। তো ঘৰত যোৱাৰ পিছত সি দেখাই দিলে তাৰ কোনটো ৰুমত কেনেকে কি কৰিছে, কোনটো বিচনা তাৰ লগত কেনেকে কি কৰিছে, সেইকাৰণে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। একদম জঘন্য কাণ্ড হৈছে, ৰেপ কৰিছে। পিছে আমি উপায়হীন কি কৰিলো, যিহেতু ছোৱালীজনৰ গাৰ্জেনো নাই, ডাঙৰ দেউতাও নাই, ভাইও নাই। পিছত আমি গোসাইগাঁও থানাত এটা এজাহাৰ দিছিলো। তো এজাহাৰৰ ভিত্তিত পুলিচে আমাক আশ্বাস দিছিল যে আমি এইটো কালপিত ধৰিম, যিহেতু এটা অন্যায় হৈছে ছোৱালীৰ প্ৰতি। তো যোৱাকালি মেইন যোনটো কালপিত মুখলিছুৰ ৰহমানক পুলিচে কৰেক্ট কৰিছে। এতিয়া আমাৰ এটাই দাবী, যেহেতু অন্যায় হৈছে, ৰেপৰ ওপৰত আৰু কোনো ঘটনা নহয়, ই একটা জঘন্য কাণ্ড। তো ল'ৰাটো শাস্তি পাব লাগে, কালপিত বিলাকে শাস্তি পাব লাগে, এইটো আমাৰ ন্যায়ালয়ৰ প্ৰতি অনুৰোধ। আৰু বাকী দুইজন যে কালপিত আছে, সেইটো আমাৰ মহকুমা পুলিচকে অনুৰোধ যাতে বাকী কালপিতকো কৰেক্ট কৰিব পাৰে। ঘটনাটো মানে যোৱা অক্টোবৰ মাহৰ 10 তাৰিখত এজন বোবা ছোৱালী কোনোবা বেয়া দুষ্ট ল'ৰাই ৰেপ কৰিছে। এইটোৰ কাৰণে আমি আজি আমাৰ নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ পৰা আহিছো ইয়ালৈ। আমি এতিয়া খুব খোজো আমি যেনিবা এজন নাৰী হিচাপে যিকোনো বোবাই হওক, ভালেই হওক, শাৰীৰিক অক্ষমেই হওক, আমি এইটো মানি ল'ব নোৱাৰো। নাৰী হিচাপে আমাৰ নাৰী এতিয়াও আমাৰ অসমত বা গোটেই বিশ্বতে ক'ব পাৰো এইটো সুৰক্ষিত নহয়। সেইকাৰণে আমি দাবী জনাও, যিয়ে এই ছোৱালীক এনেকে কাম কৰিছে এইটো তদন্ত হ'ব লাগে ভালকে আৰু শাস্তি পাব লাগে। ধৰিছে এইটোতো এই বোলামগুৰি গাঁৱতে, এইটো বেচাৰী গৰীবৰ ছোৱালী হিচাপে মানুহৰ ঘৰে ঘৰে যাই কাম কৰে। এই কাম কৰি যোৱাতে ছোৱালীক নিজা ঘৰতে আহিবলৈ ল'ৰাই এনেকে কৰিছে, বলপূৰ্বকভাৱে কৰিছে। হয়, মোৰ কমলা ব্ৰহ্ম, মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ সভানেত্ৰী। বিচাৰি মানে আমি এতিয়া ভালকে তদন্ত হ'ব লাগে, তাৰপিছত দোষীয়ে শাস্তি পাব লাগে। আমি নাৰী অধিকাৰৰ মানুহ হিচাপে এইটো আমি মানি ল'ব নোৱাৰো। যিয়েই হওক মানে এইটো দোষীটো উচিত বিচাৰ পাব লাগে আৰু শাস্তি পাব লাগে। ঘটনা মানে আমাৰ বল্লামগুৰি গাঁৱত এজন বোবা ছোৱালী এনেকা মানে অৱস্থাত ৰেপ কৰিছে। এই ৰেপ কৰা মানুহজনে তাৰ ঘৰতে কাম কৰে ছোৱালীটো। এই নিজৰ ৰুমত লৈ যায়
ছোৱালীক ৰেপ কৰিছে বুলি আমি গম পাইছোঁ। সেইটোৰ কাৰণে যে দোষী সেইটো সঠিকভাৱে শাস্তি পাব লাগে, সেইটো আমি বিচাৰিছোঁ। নাৰী সুৰক্ষা সমিতিৰ পৰা আমি দাবী কৰিম অতি শাস্তি পাব লাগে, আৰু আইনত যিটো হ'ব লাগে এই শাস্তিটো পাব লাগে। আছে পুলিচে ধৰিছে।